বন্ধু বান্ধৱীসকল, মই হিৰণ্য বৰাই মোৰ অন্যটি ভিডিঅ'লৈ আপোনাক সকলোকে স্বাগতম জনালোঁ। আশা কৰোঁ আপোনাক সকলোৰে খবৰ নিশ্চিতভাৱে ভাল, কিয়নো নহ'ব, পূজা সমাগত, পূজাৰ মাজত যদি খবৰ ভাল নহয় কেনেদৰে নচলিব। আপোনালোক সকলোৱে হয়তো পূজাৰ যা যোগাৰ চলিছে, কাপোৰ কানি কিনিছেনে জনাবচোন। আজি মোৰ এই ভিডিঅ'টোৰ জৰিয়তে আপোনাক এক ঠাইলৈ নিবলৈ বিচাৰিছোঁ, মানে ঠাই নহয়, আজি যাম আমি ভাওনাৰ আখৰা চাবলৈ। আমাৰ গাঁৱত আপোনাৰ পৰম্পৰাগতভাৱে আগৰ দিনৰ পৰাই চলি আহিছে ভাওনা। দশমীৰ পাছদিনা আমাৰ ভাওনা পতা হয়। এই ভাওনাৰ আখৰানো কেনেদৰে চলিছে বলকচোন চাওঁ, বলক যাওঁ নামঘৰলৈ। আহি পালোহি নামঘৰত, ইতিমধ্যে অলপ চলপকৈ আখৰা আৰম্ভ হৈছে। আপোনালোকে দেখিব পাইছে আমাৰ গায়ক গায়িনীসকলে নামঘৰৰ আখৰা বজাইছে। আপোনালোকে চাওকচোন।
তেতিয়াহ'লে বন্ধু বান্ধৱীসকল আপোনালোকে দেখিবলৈ পালে আমাৰ গাঁৱত কেনেদৰেনো ভাওনাৰ আখৰা চলি আছে বা ইতিমধ্যে সম্পূৰ্ণ হোৱাৰ পথত ভিতৰত আপোনালোকে দেখিবলৈ পাইছে চলি আছে। আমাৰ এই ভাওনাখন আপোনাৰ দশমীৰ পিছদিনাখন হ'ব। আপোনালোকক আজি মই ভাওনাৰ আখৰাৰ কিছু অংশহে দেখাইছোঁ। সম্পূৰ্ণ ভাওনাখন আপোনালোকক দশমীৰ পিছদিনা অৰ্থাৎ মেইন ভাওনাৰ দিনাখন আপোনালোকক দেখাম। আমাৰ ভাওনাখন 16 তাৰিখলৈ হ'ব। তেতিয়াহ'লে আপোনালোকে 16 তাৰিখলৈকে বাট চাব লাগিব। 16 তাৰিখে সম্পূৰ্ণ ভাওনাখন দেখাম আৰু মাজতে এইকেইদিন আপোনালোকৰ দুৰ্গা পূজা, সকলোৱে দুৰ্গা পূজা উলহ মালহেৰে পালন কৰক। দুৰ্গা পূজাৰ পিছৰ দশমীৰ পিছদিনাই আপোনালোকক ভাওনাখন দেখাম। তেতিয়াহ'লে আজিলৈ লৈছোঁ বিদায়। তেতিয়াহ'লে আপোনালোক সকলোৱে বাট চাব বুলি আশা ৰাখিলোঁ।